বহুত সাবস্ক্রাইবারে মোক কৈ আছে তাৰ মানে গোৱালপাৰা যোনটো কৃষ্ণাই আৰিমাৰা যোনটো মেইন ডিলাৰ আছে আমাৰ কৃষ্ণাইত মানে তাতে মানে ভিডিঅ' বনাব লাগে এতিয়া চাওক মই আজি আপোনালোকৰ কাৰণে মানে পুৰা ষ্টক আপডেটবিলাক লৈ আহিছোঁ মানে কাৰেণ্ট যোনবিলাক গাড়ী আহিছে আপোনাৰ 4-5 দিন হ'লে এইবিলাক গাড়ী অহা বৰ্তমান আৰু যদি আপোনালোকে একদম কাৰেণ্ট গাড়ী লাগে মানে আপোনাক একদম কোম্পানীৰ পৰা অহাৰ পিছত মানে 1-2 দিন মানে আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত মানে আছে এনেকুৱা গাড়ী মই যে আপোনালোকৰ কাৰণে লৈ আহিছোঁ যদি আপোনালোকে ল'ম বুলি ভাবি আছে তেতিয়াহ'লে ফুল ভিডিঅ'টো চাওক মই আপোনালোকক কমপ্লিট বুজাই দিব চেষ্টা কৰিম মই বৰ্তমান মেইন ডিলাৰত আছোঁ এইপিনে চাওক আপোনালোকে এইপিনে আগিয়ে যাব পাৰিব আৰু এইপিনে আপোনালোকে যাব পাৰিব গুৱাহাটী আৰু ইয়াতে আছে আপোনাৰ মেইন ডিলাৰটো আৰু ইয়াত বৰ্তমান নতুনকৈ ষ্টক আপডেট আহিছে আৰু এতিয়া বৰ্তমান কিমান টকা দাম আছে গাড়ীবিলাকৰ মই আপোনালোকক কমপ্লিট দেখাব চেষ্টা কৰিম আৰু এইটো মাহত কি অফাৰ চলি আছে মই আপোনালোকক কমপ্লিট দেখাব চেষ্টা কৰিম দাদা নমস্কাৰ দাদা নমস্কাৰ এনে আপুনি এইটো শৰ্মাৰ দাদা কি হয় আপুনি মেনেজাৰ হয় না চেলছৰ মেনেজাৰ হয় এনে দাদা মই জানা মানেতো আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এইটো মেইন ডিলাৰ হয় মেইন ডিলাৰ কৃষ্ণাই আৰিমাৰা বুলি কয় এইখন এই ঠাইখনক আৰু এইটো মাছৰুম অট'মোবাইলছ আমাৰ ডিলাৰৰ নাম হয় আমি বহুত অফাৰ আৰু কিহত আমি গাড়ী দি আছোঁ বৰ্তমান ট্ৰিঅ' প্লাছ ট্ৰিঅ' হাৰ্ডটপ তাৰপিছত আছে ট্ৰিঅ' SF-টি 130 আৰু 150 আছে এনে দাদা কি কি মডেল আছে আপোনাৰ তাতে অলপমান দেখাব নতুনকৈ বৰ্তমান বোলে আপডেট হৈছে অলপমান বস্তুবিলাক ট্ৰিঅ' প্লাছখন হয় এইখন ট্ৰিঅ' প্লাছ নতুনকৈ আহিছে কালাৰটো এইটো হয় আগৰটোতো চাগে এইবিলাক ক্ৰমবিলাক নাছিল চাগে এইবিলাক নাছিল নতুনকৈ আহিছে বৰ্তমান আহিছে এনে এই গাড়ীখন মানে যদি এতিয়া ল'ব বিচাৰে দামটো কি দাদা বাঢ়িছে নেকি দামটো প্ৰাইচটো নাই বৰ্তমান আপোনাৰ নেকেট দামটো আহে 3,68,836 টকা আৰু বৰ্তমান এই RC ইঞ্চুৰেঞ্চ ফ্ৰী আছে যদি কেছ টকাত কোনোবা ল'ব বিচাৰে তেতিয়া 3,68,000 আমি গাড়ীখন দিব 3,68,000 টকা তাতে এক্সট্ৰা এইবিলাক পইচা দিব নালাগে চব কোম্পানীয়ে দিব এইবিলাক শ্বৰুমে দিব কোম্পানীয়ে বহন কৰিব আৰু যদি কোনোবা ফাইনেন্সত ল'ব বিচাৰে কিমান মান দিব লাগিব ডাউন পেমেণ্টটো ফাইনেন্সত আছে চাওক এনেতো 50,000 টকা ডাউন পেমেণ্টত হৈ যায় তাৰপিছত লগত RC ইঞ্চুৰেঞ্চটো আছে প্লাছ লগত ফাইনেন্স চাৰ্জটো আছে সেইটো বহন কৰিব লাগিব এনে আপোনাৰ 80-90 মান দিলে ওলাবনে দাদা গোৱালপাৰা ডিষ্ট্ৰিক্টত হ'লে ওলাই যাব নহয় এনে বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা ল'ব পাৰে ইয়াত আৰামত ল'ব পাৰে বহুত ডিষ্ট্ৰিক্ট আমি ধুবুৰী তাৰপিছত ইপিনে চাউথ চালমাৰা তাৰপিছত আপোনাৰ এই কি কামৰূপ বঙাইগাঁও ডিষ্ট্ৰিক্ট আমি সকলো ঠাইতে আমি গাড়ী দি আছোঁ বৰ্তমান এনে আহিলে কিমান ঘণ্টাৰ ভিতৰত লৈ যাব পাৰিব গাড়ীখন যদি আহে লোকেল হ'লে ধৰক মোটামুটি আমি লগে আমি দিব পাৰোঁ 3 ঘণ্টাৰ ভিতৰত ওচৰত হ'লে আৰু দূৰত হ'লে মানে FI-টো কৰিব লাগে মানে ঘৰত আমিতো গাড়ী দিয়া মানুহ তাৰপিছত যিয়ে মানে লোনটো কৰাই ধৰক শ্ৰীৰাম ফাইনেন্স আছে মহিন্দ্ৰা ফাইনেন্স আছে চলা আছে তেওঁলোকে আমি আমাৰ আচলতে মহিন্দ্ৰা ফাইনেন্সৰ মানুহ আমাৰ শ্বৰুমতে বহি থাকে তেওঁলোকক আমি লগে পঠাই দিওঁ ঘৰত পঠাই দিয়ে সি FI কৰি অহাৰ পিছত ইয়াতে এগ্ৰিমেণ্ট কৰি আমি গাড়ীখন দি দিম ঠিক আছে এনে যদি গাড়ীখন দাদা ইয়াৰ পৰা লৈ যায় এনে যদি গাড়ীখনত কিবা প্ৰব্লেম হয় পাৰ্টছ চাৰ্চবিলাক ক'ৰ পৰা পাব তাৰমানে এভেইলেবল আছে আৰু ইয়াৰ ৰিপেয়াৰিং যদি কিবা বেয়া হৈ যায় গাড়ীখনত বেয়া হ'লে সেইটোতো আমাৰ ৱাৰেণ্টি আছে ৱাৰেণ্টি আছে এইটো 5 বছৰৰ ৱাৰেণ্টি আছে ট্ৰিঅ' প্লাছ 5 বছৰ কি ৱাৰেণ্টি আছে গাড়ীখনত ইয়াৰ মটৰ কণ্ট্ৰলাৰ তাৰপিছত চাৰ্জাৰটো আচলতে 3 বছৰ আৰু বেটাৰীৰ আপোনাৰ 5 বছৰৰ 1,20,000 কিলোমিটাৰলৈকে ৱাৰেণ্টি আছে আৰু এনে গাড়ীখন ল'লে কিবা আপোনাৰ আৰ্থিং কিবা লগাব লাগিব নেকি আৰ্থিঙৰ কাৰণে কিবা কাজেম আহিছে বৰ্তমান কাজেমটো মানে ল'ব লাগিব আৰু লোৱাৰ পিছত আমাৰ কোম্পানীৰ পৰা মানুহ গৈ আৰ্থিং তাৰপিছত যিমানখিনি ৱায়াৰ লাগে বা সকলো বস্তুখিনি সিহঁতে মানে কোম্পানীৰ পৰা লগাই দিয়ে এইটো এক্সট্ৰাকৈ পইচা দিব লাগিব এই এক্সট্ৰা কাজেমটো লোৱাৰ কাৰণে অলপ পইচা দিব লাগিব এইটো লগাব লাগিব না আৰু তেনে ঘৰত লগালেও ভাল আৰু বেলেগ বস্তুবোৰ লগালে ফ্ৰিজবিলাকো অলপ ভালকৈ থাকিব নহয় এইটো আৰ্থিঙৰ কাম কৰিব এইটো আৰ্থিং মাছবি লগাবই লাগে এইটো মানে কি এইটো যদি কোনোবা নলগায় এনে ঘৰত যদি অলপ হেভি আৰ্থিং আছে আৰ্থিংকে লগোৱা আছে বহুতেতো লগায় এইবিলাক লগালে ডাইৰেক্ট আপোনাৰ লগাবই লাগিব এইটো কাম সেইটো কাজেমটো আচলতে মাছবি কৰাই দিছে কোম্পানীয়ে কাৰণ চাৰ্জাৰটো 3 বছৰৰ ৱাৰেণ্টি থাকে কাজেমটো মাছবি মানে বৰ্তমান লগাব লাগিব এইটো লগালে মানে ৱাৰেণ্টি পাব এইটো ৱাৰেণ্টি আছে ৱাৰেণ্টিটো কমপ্লিট মানে গাড়ীখনৰ 5 বছৰৰ পাব বেটাৰী কণ্ট্ৰলাৰ মটৰ আৰু প্লাছ 3 বছৰৰ ৱাৰেণ্টি মানে চাৰ্জাৰৰ পাই যায় কম্পালচৰিটো লগাব লাগিব নহয় এনে দাদা আপোনাৰ কি ছাৰ্ভিচিং কৰি আছে চেণ্টাৰটো অকণমান দেখাব নেকি দাদা এইটো বহুতে মানে কয় মানে গাড়ীখনটো লৈ গ'লোঁ কিন্তু ছাৰ্ভিচিং ক'ত কৰিম এইটো বহুত আমাৰ ইয়াতে ছাৰ্ভিচিঙৰ বহুত সুবিধা আছে আমাৰ ছাৰ্ভিচিঙৰ মেনেজাৰ ইয়াতে বহে আহিছে অলপ বাহিৰত অলপমান
অঁ বাহিৰত গৈছে এইখন কি দাদা ছেকেণ্ড হেণ্ড গাড়ী নেকি এইখন দাদা ছেকেণ্ড হেণ্ড গাড়ী মানে ঠিক কৰিব দিছে ঠিক কৰিব দিছে ছাৰ্ভিচিং অঁ কমপ্লিট অ'কে অঁ আছে অঁ আৰু এইপিনে আহক মই দেখাই দি আছোঁ এইটো হ'ল এইবিলাক চাৰ্জ দিয়া মেচিন চাগে না এইবিলাক এইটো আপোনাৰ এই ফলৰ চাৰ্জ কৰা মেচিন ফলৰ চাৰ্জ হয় আৰু এভেইলেবল পাৰ্টছ ইয়াতে আমাৰ এইটো কি আছে এইবিলাক পাৰ্টছ নহয় ভিতৰত পাৰ্টছ মানে গাড়ীখনত যি যি পাৰ্টছ আছে ইয়াত পাবই কমপ্লিট পাবই আৰু ধৰক কোনো অসুবিধা নাই কমপ্লিট বস্তু পাব পাৰ্ট বাই মানে বস্তুখিনি পাই যাব অঁ এইটো আমাৰ মেকানিক হয় অঁ এইটো মহিবুল অঁ তাৰপিছত আহক মই দেখাই দিছোঁ দাদা আহকচোন কোনে এইটো আমাৰ কাষ্টমাৰ হয় অঁ এই প্ৰিয় প্লাছখন লৈছে এইখন গাড়ী লৈছে অঁ আজি মোটামুটি কিমান দিন হ'ল গাড়ীখন লোৱা এসপ্তাহ হয় আজি কি লগাব আহিছে আপুনি এই নাম্বাৰ প্লেট লগাব আহিছে কোনোতো অসুবিধা পোৱা নাই অসুবিধা একো নাই না কিবা প্ৰব্লেম পাই আছে নেকি দাদা গাড়ীখনতে লৈছে কিবা পোৱা নাই ন ঠিক আছে ধন্যবাদ আহক আৰু দেখাই আছোঁ মই এইটো আমাৰ ৰিচিপশ্যনি বাইদেউ হয় অঁ ইয়াতে মানে এণ্ট্ৰি কৰিব লাগিব প্ৰথমতে এণ্ট্ৰি কৰে আৰু এইটো হয় আমাৰ মহিন্দ্ৰা ফাইনেন্সৰ অঁ আহি মানে ধৰক মোটামুটি 9:30 10টা বজাতে ইয়াতে বহি থাকে অঁ কাষ্টমাৰ অহাৰ লগে লগে এওঁ মানে ঘৰত গৈ অঁ আপোনাৰ FIটো কৰে FI কৰাৰ হোৱা ইয়াতে এগ্ৰিমেণ্ট কৰি আমি গাড়ীখন দি দিম ফাইনেন্স যদি কৰিব বিচাৰে ডকুমেণ্টছ কি দিব লাগিব দাদা ভোটাৰ ID পান কাৰ্ড আধাৰ কাৰ্ড আৰু বেংকৰ পাছবুক অঁ তাৰ ইয়াত কিমান ঘণ্টা বহি থাকিব লাগিব মানে আপোনাৰ ডকুমেণ্টছবিলাক লৈ আহে মানে দাদাৰ লগত মোটামুটি ধৰক আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত কাম হৈ যাব নহয় হয়। যদি মানে চিভিলটো ভাল আছে তেতিয়াহে ল'ব পাৰিব নহয় চিভিলটো ভাল ভাল লাগিব নহয় ঠিক আছে এতিয়া